সকল বৰষা ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আৰু এতিয়া বাজিছে আপোনাৰ 12টা বাজিব 20 মিনিট বাকী আছে। মই আহোঁ দোকানৰ পৰা দুটামান সৰু সুৰা বস্তু আনিবলগীয়া আছে। চাই থাকক আপোনালোকে আৰু বজাৰৰ পৰা আহি লগ পাই আছোঁ দোকানৰ পৰা। আৰু চাওক 1টা বাজিলে, মই চাই যাওঁ ন মানে কি কৰি আছে। আৰু এইটোকণ টোপনি মাৰি আছে, সি উঠাই নাই বাৰু। মই সোনকালে যাওঁ তললৈ আৰু ভাতকেইটা বনাই লওঁ। এইবোৰ কাপোৰ ধুৱাই মেগী দি থৈছোঁ। আৰু আমাৰ গুণ উঠি গ'ল, আমাৰ আৰু সি টোপনিৰ পৰা উঠিলে। তাৰপিছত তাক এটা ORS খাব দিলোঁ। এইটো খালা তুমি? আৰু একো নাই, হলিক্স খাইছা হয় নেকি? তোমাৰ নামটো কৈ দিয়াচোন ধুনীয়াকৈ। সাগৰ কুমাৰ। সি উঠি গ'ল আৰু তাক মই গা পা ধুৱাই কিনে টোপনি খেলাই থৈছিলোঁ। সি টোপনি গৈ থাকিলে বহুত বেয়া লাগে, মানে সি কি কৰি নাথাকে নহয়। আৰু চাই থাকক ভিডিঅ'টো আগলৈ। আজি চব মিক্স কৰি এখন চব্জি বনাওঁ। আৰু ইয়াত মই লৈছোঁ কচু, ভাতকেৰেলা, ৰঙালাও, বিলাহীও লৈছোঁ আৰু কলপচলা আৰু কঁঠালৰ গুটি লৈছোঁ মই ইয়াত। আৰু এইখিনিৰে মই আজি এখন মিক্স চব্জি এখন বনাই দেখাম আপোনালোকক। কেৰাহী এখন গৰম হোৱাত মই ইয়াত তেল দি পাঁচফোৰণ কেইটা দি লৈছোঁ। তাৰপিছত ইয়াত পিঁয়াজখিনিও দি লৈছোঁ, কেঁচা জলকীয়া কেইটাও দি লৈছোঁ। লৈ এইখিনি ভালকৈ ৰঙচুৱা হোৱালৈকে ভাজি লৈছোঁ। তাৰপিছত ইয়াত মই আদা নহৰুখিনিও দি ল'লোঁ। লোৱাৰ পিছত ভালকৈ আৰু অকণমান সময় ভাজি লৈছোঁ। ভাজি লোৱা হোৱাৰ পিছত পাচলিখিনি মই ইয়াত দি লৈছোঁ আৰু অকণমান সময় এইখিনি মই ভালকৈ ভাজি ল'ম। ভজাৰ পিছত ইয়াত নিমখ হালধি দি লৈছোঁ আৰু এইখিনি ভালকৈ লৰাই লৈছোঁ। আৰু অকণমান সময়ৰ কাৰণে ইয়াত ঢাকোনখন মই মাৰি দিছোঁ। আৰু নিমখ হালধি দিয়াৰ পিছত ইয়াত অকণমান পানী ওলোৱাৰ নিচিনা হৈছে আৰু অকণমান হালধি কম হোৱাৰ নিচিনা লাগিছে মোৰ। তাৰ কাৰণে আৰু অলপ হালধি দি ইয়াত ঢাকোনখন মাৰি থৈ দিছোঁ। মই এইখিনি আৰু অকণমান সময় ভালকৈ লৰাই লৈছোঁ আৰু এইখিনি অকণমান লাগি যোৱাৰ নিচিনা হৈছে। তাৰ কাৰণে মই ইয়াত অকণমান আৰু বেছি পানী নিদিব, জাষ্ট অকণমান দিব। দি এইখিনি যেতিয়ালৈকে পানীখিনি নাইকিয়া নহয় তেতিয়ালৈকে ঢাকোনখন মাৰি কিনে থৈ দিব। 1 মিনিটমান পিছত মই ঢাকোনখন গুচাই চালোঁ আৰু ইয়াত পানী নাইকিয়া হৈছে। প্ৰায় আমাৰ চব্জি ৰেডি হৈছে। আৰু মই ইয়াত আলুবিলাক মই ভাঙি লৈছোঁ আৰু ৰঙালাওখিনিও ভাঙি লৈছোঁ। আৰু ইয়াৰ প্ৰায় আমাৰ চব্জি ৰেডি হৈ গ'ল। চব্জি ৰেডি। দীক্ষিতা কুমাৰ আৰু বাবু তোমাৰ নাম কি? তোমাৰ নাম কি? বৰ্ণিল কুমাৰ। ঠিকে আছে দে, খেলি থাকা। হাই কৰি দিয়া। হাই হাই হাই। বাবু বৰ্ণিল বৰ্ণিল হাই কৰি দিয়া। হাই হাই। এতিয়া যাম ওপৰলৈ আৰু ইহঁত কেতিয়া গৈছে ওপৰত। লওকচোন কি কৰি আছে ওপৰত চাই লওঁ। কি কৰিবা?
ইহঁতক অকণমান চাওঁ কি কৰে কি নকৰে, কাৰণ ওপৰত অকলে থৈ যাবতো নোৱাৰে ন, সৰু ল'ৰা ছোৱালী যিহেতু। ইহঁতক চাওঁ কি কৰিছে, আৰু ইহঁতক চাইও থাকি মই অকণমান এডিটিঙৰ কাম আছে যিহেতু, আৰু প্ৰায় 1 ঘণ্টামান পিছত মই আপোনালোকক লগ পাইছোঁ। আৰু আপোনালোকে এতিয়া যিটো ভিডিঅ' চাই আছে সেইটো ভিডিঅ'ৰ এডিটিং কৰি আছিলোঁ মই অকণমান। আৰু ইহঁতবোৰ গ'ল, ঘৰলৈ গ'ল, মই থৈ আহিলোঁ। আৰু আমাৰ গুণ এয়া, গুণ বাই কৈ দিয়া। আৰু আজি ভিডিঅ'টো ইমানেই। যদি ভিডিঅ'টো ভাল পালে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিব নাপাহৰিব। আৰু মোৰ ভিডিঅ'টো যদি আপোনালোক নতুন হয় তেনেহ'লে ভিডিঅ'টো ছাবস্ক্ৰাইব কৰিব। আজিলৈ ইমানেই।